নমস্কাৰ আপোনালোক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকে DMEৰ নন টেকনিকেল যোনবোৰ পোষ্ট আছে সেইবোৰ কেনেদৰে ঘৰতে বহি আপোনালোকৰ মোবাইলত এপ্লাই কৰিব পাৰিব সেইটোৱে জানিম। প্ৰথমতে আপোনালোকে আমাৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত যোনটো লিংক আছে সেইটোত ক্লিক কৰিব। অপেন কৰাৰ পিছত ওপৰত যোনটো শ্বেয়াৰ অপশ্যন আছে সেইটোত ক্লিক কৰিব। তাৰপৰা ইয়াত দেখিব পাৰিছে ক্লিক কৰি কপি কৰি ল'ব, ঠিক আছে। তাৰপৰা আপোনালোকে ক্ৰম ব্ৰাউজাৰটো অপেন কৰি ল'ব, থ্ৰী ডটত ক্লিক কৰিব, নিউ টেবত ক্লিক কৰি তাৰপৰা পেষ্ট কৰি দিব। দেখিব পাৰিছে ইয়াত আপোনালোকে এপ্লাই কৰা যোনখন ফৰ্ম সেইখন আহি গৈছে। প্ৰথমতে আপোনালোকে ইয়াত আপোনালোকৰ নামটো বহাব লাগিব। মই ইয়াত মোৰ নামটো দি দিছোঁ। আপোনালোকৰ নামটো দিয়াৰ পিছত দেউতাৰ নামটো লিখিব, মাৰ নামটো লিখিব। তাৰ পৰা ইয়াত দেখিব পাৰিছে আপোনালোকৰ যদি ৱাইফ আছে তেতিয়া ৱাইফৰ নামটো লিখিব। মই ইয়াত নিলিখো, অলৰেডি মই বিয়া পতা নাই যিহেতু। মই নন মেৰিজ বুলি লিখি দিম। যদি আপোনালোকে বিয়া নাই কৰা তেতিয়া ন' মেৰিজ বুলি দি দিব আৰু। যদি গাৰ্লফ্ৰেণ্ড আছে গাৰ্লফ্ৰেণ্ডৰ নামটো দি দিব পাৰে। চৰি ধেমালি কৰিলো আৰু বেয়া চেয়া নাপাব, ঠিক আছে। মই ইয়াত মোৰ ডেট অফ বাৰ্থটো দি দিছোঁ। আপোনালোক মতা হয় নে মাইকী হয় সেইটো দি দিব। এড্ৰেছ যোনটো আছে মানে এড্ৰেছটো লিখি দিব, ঠিক আছে। চিটি দি দিব আপোনালোকে, ঠিক আছে। মোৰ ওচৰৰ হয় ডিব্ৰুগড় দি দিছোঁ। ডিষ্ট্ৰিক্টটো দি দিব, মই অলৰেডি চৰাইদেউ কাৰণে চৰাইদেউ লিখি দিছোঁ। তাৰপৰা ষ্টেটটো আছাম, সেইটো সকলোৱে জানিব আৰু। পিনক'ডটো দি দিব আপোনালোকৰ যোনটো পিনক'ড হয়, টিক মাৰ্ক দি দিব বক্সটো। ছেভ এভ কৰিলে চব আহিয়ে যাব। ইয়াত দেখিব পাৰিছে মোবাইল নাম্বাৰ দিবলৈ কৈছে। আপোনালোকৰ আধাৰ কাৰ্ডত যোনটো মোবাইল নাম্বাৰ আছে সেইটো ইয়াত বহাই দিব। তাৰপৰা চেণ্ড OTP যোনটো অপশ্যন আছে সেইটোত ক্লিক কৰিব, ভেৰিফাই অপশ্যনটোত ক্লিক কৰি দিব। তাৰপৰা তলত দেখিব পাৰিছে ইয়াত বেলেগ এটা নাম্বাৰ দি দিব লাগিব। আপোনালোকৰ যদি আছে এটা নাম্বাৰ দি দিব। যদি মা দেউতাৰ আছে তেতিয়া মা দেউতাৰ পৰা দি দিব। ইমেইল এড্ৰেছটো আপোনালোকৰ লিখি দিব, তলত দেখিব পাৰিছে। যদি আপোনালোকৰ হাতত তিল আছে বা কিবা আছে মানে জানিছে আৰু সেইটো দি দিব। যদি নাই ন' লিখি দিব আৰু ইয়াত তলত দেখিব পাৰিছে আপোনালোকে কোনটো কাষ্টৰ হয় সেইটো চিলেক্ট কৰিব। মই OBC চিলেক্ট কৰাৰ বাবে অৰ্ডাৰ্ছত ক্লিক কৰিছোঁ। এইটো ছেকেণ্ড অপশ্যনটো সুধিছে শাৰীৰিকভাৱে সক্ষম হয় নে নহয়, ঠিক আছে। এইটো দি দিব, আপোনালোকে এইটো চিলেক্ট কৰি দি দিব আৰু। ইয়াত আপোনালোকে কোনটো পষ্টত এপ্লাই কৰিছে সেইটো ক্লিক কৰিব লাগিব। ইয়েছত ক্লিক কৰি চিলেক্ট কৰি ল'ব আৰু এইটো আপোনালোকে নিজৰ হিচাপত চাই ল'ব, ঠিক আছে। মই চিলেক্ট কৰি লৈছোঁ। তাৰ পৰা আপোনালোকে ইয়াত দেখিব পাৰিছে আপোনালোকৰ 10 পাছৰ যোনটো মাৰ্কছ যিমান পাইছিলে সেইটো বহাই দিব আৰু, ঠিক আছে। মই ইয়াত বহাই দিছোঁ। মাৰ্কছ আউট অফ ইয়াত আপোনালোকে টোটেলটো দিব, মানে আপোনালোকে মেট্ৰিক পাছ যিহেতু 600 নম্বৰীয়া থাকে ন, 6টা ছাবজেক্টত সেইটো দিব লাগে। পাৰ্চেণ্টেজটো লিখি দিব। মাৰ্কশ্বিটখনত দিয়াই থাকিব কোনটো তাৰিখত পাছ হৈছিল, বৰ্ডটো লিখি দিব। তাৰপৰা ইয়াত দেখিব পাৰিছে আপোনালোকে হাই ছেকেণ্ডেৰীৰ যোনটো ছাবজেক্ট হয় সেইটো চিলেক্ট কৰিব লাগিব। আৰ্টছ হ'লে আৰ্টছ লিখিব, কমাৰ্চ হ'লে কমাৰ্চ লিখিব, ছায়েন্স হ'লে ছায়েন্স লিখিব। তেনেদৰে আৰু কিমান মাৰ্কছ পাইছিলে সেইটো লিখিব। তাৰপৰা ইয়াত আপোনালোকে কিমান ভিতৰত হয় সেইটো লিখিব, পাৰ্চেণ্টেজটো লিখিব। আপোনালোকে ইয়াত কোনটো তাৰিখত পাছ হৈছিলে সেইটো দিব, বৰ্ডটোৰ নামটো লিখিব, ঠিক আছে। গ্ৰেজুৱেশ্যন হ'লে দিব, জানিব আৰু এইটো একেধৰণে হয় আৰু জানিব পাৰিব আৰু। এইখিনি দিয়াৰ পিছত আপোনালোকৰ এক্সচেঞ্জ কাৰ্ড আছে নে নাই সেইটো চিলেক্ট কৰিব। এক্সচেঞ্জ কাৰ্ডৰ নাম্বাৰটো বহাই দিব। তাৰপৰা আপোনালোকে ফটো আপলোড কৰিব লাগিব। ফটোখন ইয়াত দেখাই দিয়া হৈছে 50 KB ভিতৰত হ'ব লাগিব। তাৰপৰা আপোনালোকে ছিগনেচাৰটো আপলোড কৰিব লাগিব। ছিগনেচাৰ আপলোড কৰাৰ পিছত আপোনালোকে পাছপৰ্টটো দি দিব লাগিব। পাছপৰ্টটো দিয়াৰ পিছত ইয়াত দেখিব পাৰিছে দুটা বক্স আছে, সেই বক্স দুটাত ক্লিক কৰি দিব। ফাইনেল ছাবমিট যোনটো অপশ্যন আছে সেইটোত ক্লিক কৰি দিব, ঠিক আছে। তাৰ পৰা এই ফৰ্মখন স্ক্ৰীনশ্বট মাৰি ল'ব বা প্ৰিণ্ট আউট কৰি ল'ব, ঠিক আছে। তাৰপৰা লগ ইনৰ যোনটো অপশ্যন আছে সেইটোত ক্লিক কৰিব।
ৰেজিষ্ট্ৰেশ্যন আৰু পাছপৰ্টটো যোনটো বনাইছিলে সেইটো দি আপোনালোকে লগ ইন কৰিব লাগিব। ঠিক আছে, ইয়াত লগ ইন যোনটো অপশ্যন আছে অনলি ফৰ অলৰেডি ৰেজিষ্টাৰ্ড কেণ্ডিডেটছ, সেই অপশ্যনটোত ক্লিক কৰিব। ইয়াত আপোনালোকে এপ্লিকেশ্যন নাম্বাৰটো দি লগ ইন কৰিব পাৰে। ঠিক আছে, মোবাইল নাম্বাৰটো দিও লগ ইন কৰিব পাৰে। তাৰপৰা আপোনালোকে পাছপৰ্টটো বহাই দিব। লগ ইন অপশ্যনটোত ক্লিক কৰি দিব। তাৰপৰা ইয়াত দেখিব পাৰিছে আপোনালোকে এপ্লিকেশ্যন যোনটো প্ৰিণ্ট অপশ্যন আছে সেইটোত ক্লিক কৰিব। আপোনালোকে ইয়াত দেখিব পাৰিছে একনলেজ ফৰ্মখন ওলাই গৈছে। তাৰপৰা আপোনালোকে প্ৰিণ্ট কৰি ল'ব। ঠিক আছে, প্ৰিণ্ট অপশ্যনটোত ক্লিক কৰি। চ' আজিৰ ভিডিঅ'টোত ইমানে। আপোনালোকে এনেদৰে আপোনালোকৰ মোবাইলত DME নন টেকনিকেল যোনসমূহ পষ্ট আছে সেইবোৰ এপ্লাই কৰিব পাৰে। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব। চেনেলটোত কোনোবা নতুনকৈ চাই আছে যদি ছাবস্ক্ৰাইব কৰিব নেপাহৰিব। আজিৰ ভিডিঅ'টোত ইমানে। লগ পাম নতুন এটা ভিডিঅ'ত। ধন্যবাদ।